লোভে পাপ পাপে মৃত্যু। আজি এই ভিডিঅ'ত আপোনালোকক এটা কাহিনী ক'ব বিচাৰিছোঁ। লোভে পাপ পাপে মৃত্যু। লোভ কৰিলে পাপ হয়, পাপৰ উপৰি মৃত্যু হয়। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ নাম প্ৰকাশ গুৰ। আজি আপোনালোকক প্ৰকাশ গুৰ এছাম ভিডিঅ'ত আজি আপোনালোকক ক'বলৈ গৈ আছোঁ যে লোভ কৰিলে পাপ হয়, পাপৰ উপৰি আৰু মৃত্যু হয়। এই কাহিনীত আছে দুজন চিকাৰী আৰু এজন ব্ৰাহ্মণ সাধু আৰু এটা বাঘ আৰু এটা মণি লগা বগলী। এজন চিকাৰীয়ে এটা নতুন অৰণ্যলৈ গৈছিল প্ৰথমবাৰ। সৌ চিকাৰীজন যি নতুন জংঘলত গৈছিল, ইটো জংঘলত কোনোৱে চিকাৰী যোৱা নাছিল আৰু তাত যোৱাৰ লগে লগে এটাও পশু দেখুৱা নাই, মানে জীৱ-জন্তু এটাও তেওঁৰ চকুত দেখা নাই। তাৰপিছত তেওঁ ভাবি গৈ আছে যে এই জংঘলত এটাও পশু পক্ষী নাই, কি কৰিম। তাৰপিছত আৰু বাটে আগবাঢ়িল। তাৰপিছত দেখা পালে যে এটা বাঘ ওলাই আহি আছে। বাঘৰ ভয়ত তেওঁ বাঘক চালে, বাঘো তেওঁৰ ফালে আহি আছিল আৰু বাঘে জংঘলে তেওঁৰ ফালে চিকাৰীৰ ফালে আহি আছিল আৰু চিকাৰীয়ে তেওঁক চাই লুকাবলৈ ধৰিল। বাঘক দেখা পালে, অন্য এটা জীৱ দেখা পোৱা নাই, প্ৰথমবাৰ বাঘকে দেখা পালে। তেতিয়া বাঘক দেখি চিকাৰীজন জংঘলৰ মাজত জংঘলৰ চাইডে সোমাই গ'ল। তাৰপিছত বাঘে তেওঁক শুঙি আহি আছিল লাহেকৈ। তেওঁৰ ওচৰতে পাই গৈছিল। চিকাৰীৰ মনত বহুত ভয় লাগিছিল। এটাও হৰিণা নাই, না ক'তো পশু নাই, পক্ষী নাই, এটাই মাত্ৰ বাঘ। মোক খাই পেলাব বুলি কঁপিবলৈ ধৰিছিল। কাৰণ তেতিয়া চিকাৰীৰ সন্মুখত আহি পৰিছিল বাঘে। তেতিয়া এটা বগলীৰ মূৰত এটা মণি আছিল, মানে এটা হীৰা আছিল। সৌ হীৰাটো মানে মণিয়ে দিছিল আৰু আহি আছে ইফালে, মই কম মণিক দিছিল মানে বগলী বনাই। তাৰপিছত এটা বগলী আহিল মণিৱালা মূৰত মণি লৈ। তেতিয়া বাঘৰ আগত বগলীয়ে খোজ দিলে, 2-4 খোজ দিলে। তেতিয়া বাঘে দেখা পালে বগলী বুলি তেওঁৰ পিছে দৌৰ মাৰিল। বগলীয়ে তেওঁৰ লগত খেলি আছিল, মানে এনে খেলাৰ দৰে খেলি আছিল। তেতিয়া গৈ আছিল বাঘে তেওঁৰ পিছে খেদি গ'লে, বগলীয়েও গৈ আছিল। তেতিয়া বগলীয়ে তেওঁৰ লগত খেলোতে গৈ গছৰ ডালৰ গছৰ লাঠিত তেওঁৰ বুকুখিনি অকণমান সোমাই গৈছিল, এটুকুৰা লাঠি। তেতিয়া বগলীয়ে তেওঁক এৰি আৰু ইফালে ঘূৰি আহি আছিল। তেতিয়া চিকাৰীৰ সন্মুখত পৰিল। যেতিয়া চিকাৰীৰ সন্মুখত পৰিল বগলীয়ে, তেতিয়া চিকাৰীয়ে চালে তেওঁক, ইটোনো কি হ'ল, ইয়াৰ বাৰু কি হ'ল। বগলীৰ বুকুত লাগি আছিল এটা লাঠি টুকুৰা, মানে গছৰ ডাল টুকুৰাটো লাগি আছিল। তেতিয়া যি প্ৰথমতে আছিল চিকাৰী, সৌ চিকাৰীজন যি চিকাৰী আছিল, তেওঁক লৈ গ'লে ঘৰত আৰু লাঠিটো ওলাই দিলে। যিমান বগলীক সুধিছিল এই মণিটোনো কি, তেতিয়া বগলী নিজে কৈছিল যে এই মণি যেতিয়ালৈকে থাকিব মই জীৱনত জীয়াই থাকিম, মানে এই জীৱনত জীয়াই থাকিম, আৰু যেতিয়া মণিটো নাথাকিব তেতিয়া মই জীয়াই থাকিব নোৱাৰো বুলি ক'লে। তাৰপিছত
বগলীক লৈ গ'লে এটা কেম্পত, যি এজন চিকাৰী আছিল, চিকাৰীৰ কেম্পত লৈ গ'লে বগলীক। তেতিয়া বগলীক লৈ কেম্পত তাৰ বুকুখনিত লাগিছিল এটা লাঠি টুকুৰা। তেওঁক লাঠিক ওলাই তাত ঔষধ লগাই দিলে। ঔষধ লগোৱাৰ পিছত আৰু বগলীয়ে ক'লে, মই আপোনাৰ লগত থাকিব নোৱাৰো। মই জংঘলৰ প্ৰাণী, মই জংঘলতে যাওঁ। জংঘলৰ জীৱ, জংঘলতে যাওঁ। তেতিয়া জংঘলত গ'লে আৰু যেতিয়া মোক আপোনাৰ দৰকাৰ হওক, আপুনি মোক মাতিলে হ'ল। তেতিয়া ক'লে হ'ব বুলি কেইদিনমান এনে থকা হ'ল। তাৰ পিছৰ দিনা যি চিকাৰী আছিল, তেওঁ খোজ কাঢ়িব পৰা নাছিল। মানে তেওঁৰ ভৰিত কিবা হৈ গৈছিল, মানে খোজ কাঢ়িব পৰা নাছিল। খোজ কাঢ়িলে মানে অলপ ঘৰৰ বাহিৰে যাব পৰা নাছিল আৰু চিকাৰীজন ঘৰৰ পৰা যাব পৰা নাছিল, ঘৰৰ পৰা ওলাব পৰা নাছিল। তাৰপিছত বগলীক মনত পেলালে। বগলীয়ে প্ৰথমতে কৈ দিছিল, মই এটা যাদুৰে বনা, মোক যেতিয়া মনত পেলাবি তেতিয়া মোৰ মূৰৰ মণিটো জিলিকি উঠিব। তেতিয়া মই আপোনাৰ ওচৰত আহি যাম। তেতিয়া তেওঁক মনত পেলালে। চিকাৰীজনে মনত যেতিয়া পেলালে, বগলীৰ মূৰত জিলিকি উঠিল হীৰাৰ মণিটো। তেতিয়া বগলীয়ে গম পালে যে চিকাৰীজনে মোক মাতি আছে। তেতিয়া চিকাৰীজনৰ ওচৰত গ'ল। চিকাৰীজনে ক'লে, মই এতিয়া খোজ কাঢ়িবও নোৱাৰো, কিবাও নোৱাৰো। তুমিয়ে কিবা এটা ব্যৱস্থা কৰি দিয়া। তাৰপিছত বগলীয়ে ক'লে, মইতো সহায় কৰিব পাৰিম, কিন্তু তাৰপিছত বগলীয়ে মাছ আনি দিলে। সদায় মাছ আনি দিয়ে। তেতিয়া আনি দিয়ে, এদিন মাংস লৈ আহিল। মানে মাছ আনি যেতিয়া দিয়ে মানুহক, মানে চিকাৰীজনক, বগলীয়ে তাৰপিছত যি চিকাৰীজনে ৰান্ধি বাঢ়ি খায়, মানে অকলে খায়। বগলীয়ে তাৰ ওচৰত থাকে খোৱালৈকে। তাৰপিছত আৰু তেওঁৰ খোৱা হৈ গ'লে আৰু গুচি যাব আৰু বেলেগ দিন আনি দিব। তেনেদৰে খুৱাই বহুত দিন হৈ গ'ল। তাৰপিছৰ দিনা বহু দিনৰ পাছত তেওঁৰ ভাই আছিল, তেওঁৰ ভাইৰ বিয়া। তাৰপিছত তেওঁৰ ভাইৰ বিয়া যেতিয়া হ'বলৈ আহিছিল, মানে তেতিয়া চিকাৰীজনক এটা চিঠি লিখি দিছিল। চিঠি লিখি পঠাই দিছিল যে আজি মোৰ বিয়া আহি পাইছে। আজি নহয় আৰু, মোৰ বিয়া আহি পাইছে আৰু মই এতিয়া বিয়া কৰিবলৈ গৈ আছো। মই এতিয়া ধনী হৈ গৈছো। তাৰপিছত মানে যি চিকাৰীজন আছিল, সি ভাবিলে মনত, বাহ, মোৰ ভায়েকজন এতিয়া বিয়াও কৰি আছে, ধনীও হৈ গ'ল। মই বাৰু কেনেকুৱা ধনী হ'ম? তাৰপিছত চিন্তাত পৰি গ'ল নহয়, মই কেনেকুৱা ধনী হ'ম বুলি। তাৰপিছত চিন্তা কৰি এটা বগলীৰ কথাটো মনত আহিল। তাৰপিছত বগলীৰ মূৰত হীৰা আছে। তেতিয়া চিকাৰীজনে ভাবিলে কি, মই হীৰাটো ল'ম। যেতিয়া হীৰাটো লৈ ল'ম, তেতিয়া মই তাতকে বেছি ধনী হৈ যাম। এনেকুৱা ভাবিলে। তাৰপিছত বগলীয়ে তাৰ বাবে মাংস টুকুৰা লৈ আহিছিল। তেতিয়া মাংস টুকুৰা লৈ আহিলে আৰু ক'লে, নহয়, প্ৰথমতে মানে চিকাৰীয়ে বিচনাৰ তলত, মানে গাৰুৰ তলত চাকু এটা থৈ দিছিল। তাৰপিছত মানে বগলী আহিল। তাৰপিছত বগলী মাংস টুকুৰা লৈ আহিছিল। মাংস টুকুৰাক নধৰি বগলীৰ ডিঙিতে ধৰিলে। ডিঙিটো ধৰি তেওঁৰ ডিঙিটো কাটি তাৰপিছত তেওঁৰ হীৰাটো ওলাই ল'লে। তাৰ হীৰা যেতিয়া ওলাই ল'লে নহয়, তাৰপিছত
হীৰা ওলোৱাৰ পিছত তেওঁৰ হাতত ললে হীৰাটো লৈ চালে যে মই ধনী হৈ যাম বুলি চাওঁতে তাৰ হাতৰ পৰা হীৰা গায়ব হোৱাৰ পিছত লগে লগে এটা চিকাৰী আৰু এটা তাৰ দৰে চিকাৰী প্ৰস্তুত হ'ল আৰু হীৰাটো গায়ব হোৱাৰ পিছত তাৰ পিছত ক'লে চিকাৰীজনে, তুমি কোন, কেনেকৈ আহিলা ইয়াত বুলি ক'লে। যোন চিকাৰী লোভত আছিল তেওঁ চিকাৰীজনে ক'লে, মই এটা আপোনাৰে দৰে এজন চিকাৰী, মই চিকাৰ কৰি আছিলো, তেতিয়া এজন ঋষিক তপস্যা কৰি আছিল, তেতিয়া তেওঁক তীৰ লাগি গৈছিল, মই যেতিয়া চিকাৰ কৰোতে তেওঁক তীৰ লাগি গৈছিল, তেতিয়া যি বামুণ আছিল সৌ বামুণটো মোক এটা শ্ৰাপ দিলে। সৌ শ্ৰাপতে মোক কৈছে যে তুমি এজন বগলী হৈ আৰু তোৰ মূৰত যিমান দিনলৈকে থাকিব হীৰা ইমান দিনলৈকে তুমি বগলী হৈ থাকিবা আৰু জীয়াই থাকিবা। মানে বগলীৰ দৰে যেতিয়া তোমাৰ মূৰৰ পৰা হীৰা কোনোবাই ওলাই লয় তেতিয়াহে তুমি মানুহ হৈ পৰিবা, আৰু যেতিয়ালৈকে তুমি মানুহ হৈ নপৰা তেতিয়ালৈকে বগলীৰ সময়তে তুমি মানুহক মানে সহায় কৰিবা। তেতিয়া বগলীয়ে ক'লে মই সহায়ে কৰিম। তাৰপিছত বগলীক ঋষিয়ে তেওঁৰ যাদুৰে বনাই দিলে তেওঁক বগলী। তাৰপিছত তেনেকৈ কৈ মানে ক'লে, তুমি যেতিয়া তোমাৰ পৰা হীৰা যোনে লৈ ল'ব তেওঁৰ গাহত মানে গুচি যাব তোমাৰ নিজৰ শ্বাসটো, মানে যি বগলী আছিল তেওঁ এতিয়া মানুহ হৈ গ'ল, আৰু যোনে চিকাৰীজন মানুহ আছিল তেওঁ এতিয়া বগলী হৈ পৰিল। তেতিয়া এইটোকে কোৱা হয় যে লোভত পাপত মৃত্যু। লোভ কৰিলে পাপ হয়, পাপ কৰিলে পাপৰ ওপৰত মৃত্যু হয়। ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকক এই শুনাটো। ইমানলৈকে আপোনালোকে চোৱা ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।